গতিকে আমি মহিদুলে যেটো চ্যালেঞ্জ করেছে আমিও চ্যালেঞ্জ করিলো আজি এটু সংবাদ মাধ্যমৰ দ্বাৰাই মহিদুলে যদি যেটো দল লয় আহক আমাক কি গোবে কৈছে না হি এক কলা পতাকা নহয় ইয়াক আমি কুকুৰৰ দৰে খেদাই এই অঞ্চলৰ পৰা খেদিম কুকুৰৰ দৰে খেদিম মহিদুলক আমি চ্যালেঞ্জ করিলো মহিদুল কোৰ কেনে জড়িত ইয়াৰ সম্পূৰ্ণ বায়ুডাটা জাতিগত সংঘৰ্ষ আমাৰ মসজিদ লৈ ফেসবুক কমেন্ট যিমান কাজি আমাৰ অঞ্চলত কৰিছে গতিকে আজিৰ পৰাই সমাজৰ পৰা হি বন্ধকত আছিল গতিকে আজিৰ পৰা আমি মহিদুলক গো বেক এই সংবাদ মাধ্যমত দিলো মহিদুল ইসলাম গো বেক যদি দ্বিতীয়বার মহিদুলে এনেকুৱা মিনাক্ষীৰ পইচা আনি স্টাফ লয় ইয়াত কৰ ভয়াবহ স্টাফ আমি লম গতিকে ইহঁতে সৰু বাচ্চা দি কৰিছে আমি সৰু বাচ্চা দি নকৰো আমি ডাঙৰ ডাঙৰ মানুহে ইয়াৰ ঘৰৰ পৰা আনি লেংটা কৰি কুমাম ইয়াক একদম আমি উঠে একদম সঁচা কথা কৈছো ইয়াক ঘৰৰ পৰা দ্বিতীয়বাৰ নেক্সট ওয়ার্নিং দি দিলো একদম এইবিলাক একদম মিছা কথা পৌখেদা দিয়া নাই এই ইয়াতে এটা মহিদুল বুলি ল'ৰা আছে তাৰমানে এক বুটত হাৰিছিল আমাৰ এই আমিনুলৰ ঘনীয়েকৰ লগত তাৰ ঘনীয়েকে হেতু এটা হি তেতিয়াই চ্যালেঞ্জ কৰিছিল মহিদুলে তাৰ ওয়াৰ্ডত সোমাব নিদিয়ে আমিও হিদিনাই চ্যালেঞ্জ কৰিছিলো তাৰ লগত আমি সোমাম কেনেকৈ নহয় কালি হি কি কৰিছে মিনাক্ষীৰ পৰা 50,000 টকা আনিছে আনি সৰু সৰু ল'ৰা ইয়াৰে নহয় এই মাধৱপুৰ কৰবাৰ সৰু একদম 10 বছৰ 8 বছৰ এনেকুৱা নাবালক বাচ্চাকেইটাক লৈ আনি 100 টকা দি ইহঁতে মানে কলা পতাখন কৰিছে তেতিয়া আমাৰ জাকিৰ হুছেইন সিকদাৰৰ লগত যিবিলাক মহিলা মনোসমৰ্থক আছিল চেণ্ডেল বা ঝাৰু দি হেতক খেদছে তাতে আমিও আছো ইহঁতে দৌৰি যিবিলাক অপপ্ৰচাৰ তাৰমানে ভুৱা এটা কথা জাকিৰ হুছেইনৰ বৰ্তমান আমাৰ যেটো গলিবন্ধা কৰাগাৰী জিপিত 99% সমৰ্থক আমাৰ গলিবন্ধা অকল মহিদুলৰ বাহিৰে কোনো এটা মানুহ জাকিৰৰ বিৰুদ্ধে ইয়াতে নাই গতিকে আমি মহিদুলে যেটো চ্যালেঞ্জ কৰিছে আমিও চ্যালেঞ্জ কৰিলো আজি এটু সংবাদ মাধ্যমৰ দ্বাৰাই মহিদুলে যদি যেটো দল লয় আহক আমাক কি গোবে কৈছে না হি এক কলা পতাকা নহয় ইয়াক আমি কুকুৰৰ দৰে খেদাই এই অঞ্চলৰ পৰা খেদিম কুকুৰৰ দৰে খেদিম মহিদুলক আমি চ্যালেঞ্জ কৰিলো মহিদুল কোৰ কেনে জড়িত ইয়াৰ সম্পূৰ্ণ বায়ুডাটা জাতিগত সংঘৰ্ষ আমাৰ মসজিদ লৈ ফেসবুক কমেন্ট যিমান কাজি আমাৰ অঞ্চলত কৰিছে গতিকে আজিৰ পৰাই সমাজৰ পৰা হি বন্ধকত আছিল গতিকে আজিৰ পৰা আমি মহিদুলক গো বেক এই সংবাদ মাধ্যমত দিলো মহিদুল ইসলাম গো বেক মহিদুল ইসলাম গো বেক আৰু যদি দ্বিতীয়বাৰ মহিদুলে এনেকুৱা মিনাক্ষীৰ পইচা আনি স্টাফ লয় ইয়াত কৰ ভয়াবহ স্টাফ আমি লম গতিকে ইহঁতে সৰু বাচ্চা দি কৰিছে আমি সৰু বাচ্চা দি নকৰো আমি ডাঙৰ ডাঙৰ মানুহে ইয়াৰ ঘৰৰ পৰা আনি লেংটা কৰি কুমাম ইয়াক একদম আমি উঠে একদম সঁচা কথা কৈছো ইয়াক ঘৰৰ পৰা দ্বিতীয়বাৰ নেক্সট ওয়ার্নিং দি দিলো মহিদুলক এক নেংটা কৰি কুমাম ঘৰত আৰু যেটো চেণ্ডেলৰ মালা আমি পিন্ধাম নেক্সট যদি এনেকুৱা সৰু সৰু বাচ্চাই দি প্ৰতিবাদ কৰা গতিকে কালিৰ একদম যেটো ভিত্তিহীন কথা নিউজ লাইভ আহিছিল তাতেতো নিউজ লাইভৰ সাংবাদিকে নাই কৰবাৰ পৰা পইচাই দি বনাইছে নিউজ লাইভে পৌখেদা দিছে পৌখেদা আমাৰ মানুহে এই বাচ্চাকেইটাক দিছে মহিদুলক দিছে কালি এক দম্ভালি মাৰি কৈ আছিল মহিদুলে আগতে ফেসবুকত পোষ্ট দিছিল কাৰ্যসূচী বনাইছিল আপোনালোকে চাব পাৰিব মহিদুলৰ কাৰ্যসূচী গতিকে এইখিনি পালন কৰাৰ কাৰণে মিনাক্ষী ডাঙৰানী আমাৰ ইফালে আহিলে আমি এনেকুৱাই কৰিম গতিকে হিও মিনাক্ষী যিখিনি আপুনি মিনাক্ষী নেত্ৰী ডাঙৰীয়ানী আপুনি গলিবন্ধা কৰাগাৰী জিপি আহাৰ আগত এবাৰ ভাবি আহিব গতিকে আপোনাক আমি চাই দিম আৰু মহিদুলক লগত লৈ আহিব আমিও চাই দিম গতিকে কালিৰ যেটো কাহিনী একদম ভুৱা মিথ্যা অপপ্ৰচাৰ দিছে জাকিৰ হুছেইন 100% 26ত মানে 2.5 লাখ ভোট যদি পুল হয় 2 লাখ ভোটে পাব মিনাক্ষী মাত্ৰ 30,000 ভোটত পৰাজয় হৈ গতিকে হি গো বেক ইয়াৰ পৰা গো বেক আমাৰ ৰাইজেও দিব গো বেক মিনাক্ষী নেত্ৰী হে মহানেত্ৰীক এবাৰ কেনেকুৱাকে হাৰাম আমি ৰাইজে দেখাই দিম।